सरकारों तरफर পৰা আজি বাজেট সেশন হৈ যোৱাৰ পিছত আমি আপোনালোকৰ লগত আলোচনা কৰাৰ কাৰণে এই সুবিধাটো লোৱা হৈছে। ইয়াত উপস্থিত আছে আমাৰ জিএসপিৰ ভাইস প্ৰেসিডেন্ট তথা আমাৰ ইএম ঘনেশ্যাম দাস ডাঙৰীয়া, আমাৰ ইএম ৰেওৰেৱা নাজিহাৰী ডাঙৰীয়া। মই প্ৰথমতে আপোনালোকক আদৰণি জনাইছোঁ। বিশেষভাৱে প্ৰথম ক'ব বিচাৰিছোঁ যে যোৱাকালি আমাৰ বাজেট পাছ হৈ গ'ল আৰু 25 তাৰিখে এনুৱেল অপাৰেশ্যন প্লান এইটো দাখিল কৰা হ'ব। আৰু এই বছৰ আমাৰ বাজেটত আমি দীঘলীয়া এটা বিটিসি যেটো সরকার চলি আছিলে সেই সময়ত কোনটো খিতানত কোনটো বিভাগত কাম হৈছে হোৱা নাই এইবিলাক সব চোৱা চিতা কৰি যে বৰ্তমানৰ সময়ত যত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে এইটো অমৃত কাল আৰু অমৃত কালত ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ এখন দেশ হিচাপে গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সংকল্প লৈছে আৰু সেই সংকল্প লৈ সমগ্ৰ ভাৰতত বিভিন্ন ৰাজ্যবিলাকত এতিয়া সকলো সিদ্ধান্ত লৈছে, বিভিন্ন স্কিম প্ৰজেক্টবিলাক লৈছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত কেইদিনমান আগতে বাজেট পাছ হৈ গ'ল। তাত আমি দেখিবলৈ পাইছোঁ যে অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু সামূহিকভাৱে অৰ্থনৈতিক উন্নয়ন সামাজিক স্থিৰতা আনাৰ কাৰণে বিভিন্ন আঁচনিবিলাক সেই বাজেটত ৰিফ্লেক্ট কৰিছে। আমিও কাউন্সিলত এই কাউন্সিলখনৰ ওপৰত 35 লাখ জনসাধাৰণৰ আশা আকাংক্ষা জড়িত হৈ আছে আৰু সেই কাৰণে কাউন্সিলত আমি যিখিনি আমি বাজেট মানে বনাইছোঁ বা বাজেট তৈয়াৰ কৰিছোঁ তাত এই অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ইস্যুবিলাক এড্ৰেছ কৰিব পৰাকৈ সুবিধা আমাৰ বাজেটত আমি ৰাখি থৈছোঁ। আৰু দীঘলীয়া সময়ত যিবিলাক গেপ আমাৰ হৈছিলে এই গেপবিলাক পূৰণ কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আপোনালোক সকলোৱে জানে যে 2003 চনতে ইষ্টাব্লিছ হোৱা যে বিটিসি যিখন কাউন্সিল আছিলে এই কাউন্সিলৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'বলৈ ইয়াতে আপোনাৰ সেক্ৰেটাৰিয়েট অফিচৰ বাদে ইয়াত এতিয়ালৈকে ইএম সকলক থাকিবলৈ কোৱাৰ্টাৰ নাই, এমচিএলএ সকলক থাকিবলৈ কোৱাৰ্টাৰ নাই, ভাল এটা অডিটৰিয়াম নাই, বিভিন্ন সমস্যাবিলাক ইয়াত চলি আছিলে। সেই সমস্যাবিলাক দূৰ কৰাৰ কাৰণে এইবাৰ আমাৰ বাজেটত যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্ট পাইছোঁ আমি এই ইনফ্ৰাষ্ট্ৰাকচাৰ যোৱা বছৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্টেদি আমি ইতিমধ্যে ইএম কোৱাৰ্টাৰ আৰু এমচিএলএ কোৱাৰ্টাৰ নিৰ্মাণ কৰি আছোঁ, যেটো নেকি 15% অলৰেডি প্ৰগ্ৰেছ ৰিপৰ্ট আমাৰ তাত আহিছে আৰু আহি থকা এক বছৰৰ ভিতৰত এইটো নিৰ্মাণ সম্পূৰ্ণ হৈ যাব তেনেকুৱা আমি ক'ব পাৰোঁ। গতিকে এক বছৰৰ পিছত আমাৰ ইএম এমচিএলএ সকলে ভাড়া ঘৰত থাকিব নালাগে, সকলো আমাৰ কোৱাৰ্টাৰত থাকি ভাল পৰিৱেশত ইয়াত অফিচ কৰিব পাৰিব, কাউন্সিল এটেণ্ড কৰিব পাৰিব আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাম কাজ কৰিব পাৰিব। ইয়াৰ লগে লগে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ আমাৰ ইয়াত কেবিনেট মিটিং হৈ গ'ল, কেবিনেটৰ কাৰণে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আমি নিৰ্মাণ কৰিব। কোকৰাঝাৰ টাউনত আমি এটা কনভেনশ্যন হল নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু আমাৰ সেক্ৰেটাৰিয়েট কেম্পাছৰ ভিতৰতো আৰু 300 কেপাচিটিৰ এটা অডিটৰিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ লগতে এটা ষ্টেট অফ আৰ্ট গেষ্ট হাউচ কোকৰাঝাৰত যেটো নেকি এটা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ হ'ব, যে ষ্টেট অফ আৰ্ট গেষ্ট হাউচ এখন আমি নিৰ্মাণ কৰিবলৈ কোকৰাঝাৰত গৈ আছোঁ। এইটো যোৱাবাৰৰ যেটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আছিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্ট আছিলে, ইয়াৰ পৰা আমাৰ আমি সেইটো নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ লগে লগে এট দ্য ছেম টাইম আৰু কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আমি এই বছৰ যেটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আছিলে 2022-23 ইয়াৰ দ্বাৰা মাজবাটত এখন গেষ্ট হাউচ আৰু কালাইগাঁৱত এখন গেষ্ট হাউচ নিৰ্মাণ কৰা ইতিমধ্যে ঠিক কৰা হৈছে। আৰু এই বছৰ যেটো নতুন বছৰ হ'ব তাত আমি প্ৰত্যেকটো আমাৰ সমষ্টিত আমি প্ৰয়াস কৰিছোঁ যে এটা ষ্টেডিয়াম আমি ৰুৰেল ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰয়াস এটা কৰিছোঁ। যোৱা বছৰৰ আমাৰ যেটো SOPD আছিলে এই SOPD আমি 400তকৈ বেছি স্কুল ৰিপেয়াৰিং কৰিছোঁ আৰু এখন নতুন স্কুল আমি এলিমেণ্টাৰী স্কুল আমি নিৰ্মাণ কৰিছোঁ।
এই বছৰো আমি আৰু 500 স্কুল ৰিপেয়াৰিং কৰিম আৰু more than 100 স্কুল নতুন স্কুল আমি এই বছৰো আমি নিৰ্মাণ কৰিম। মই অসম চৰকাৰক ধন্যবাদ জনাবলৈ বিচাৰোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কলেজ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত গুৰুত্ব দিয়া গৈছে, যাৰ দ্বাৰা হাইস্কুল হায়াৰ ছেকেণ্ডাৰীবিলাকক 8 কোটিৰ পৰা 12 কোটি পৰ্যন্ত টকা দিয়া হৈছে, কলেজ নিৰ্মাণৰ কাৰণে টকা দিয়া হৈছে। চ' আমাৰ ইয়াত আমি যিটো প্ৰাইমাৰী আৰু এলিমেণ্টাৰী যি ষ্টেণ্ডাৰ্ড যিখিনি আমাৰ স্কুলছ আছে সেইখিনি স্কুলটো আমি অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। 15 ফাইনেন্সৰ দ্বাৰা আমাৰ হাইস্কুল পৰ্যন্ত যিমানখিনি টয়লেট আছে আৰু যিমানখিনি খোৱা পানীৰ অভাৱ আছিলে সেইটো এই বছৰত সম্পূৰ্ণ কৰিবলৈ আমি গৈ আছোঁ। যিমানখিনি স্কুলত টয়লেট লাগে আৰু খোৱা পানীৰ প্ৰব্লেম আছে আপ টু হাইস্কুল হায়াৰ ছেকেণ্ডাৰী এণ্ড কলেজ এইটো ফাইনেন্সিয়েল ইয়াৰত সেইটো সম্পূৰ্ণ হৈ যাব। ইয়াৰ কাৰণে আমি সম্পূৰ্ণ ইয়াৰ কাৰণে স্কিম বনাইছোঁ। ইতিমধ্যে স্কিমটো অলৰেডি ইমপ্লিমেণ্ট হৈ গৈছে। চ' সেইখিনি কাম অলৰেডি আমি হাতত লৈছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, যিটো আমাৰ পেকেজ আছিলে 1500 crore, ইয়াৰে 6টা স্কিম অলৰেডি আমাৰ এপ্ৰুভেল পাই গ'ল, চেংচন হৈ গ'ল। ইয়াৰ টেণ্ডাৰ কৰিবলৈ আমি গৈ আছোঁ আৰু সেই 6টা স্কিমৰ ভিতৰত আছে আমাৰ পলিটেকনিক ইনষ্টিটিউশ্যন, আমাৰ ইয়াত আছে গোৰ্খা ভৱন, ইয়াত আছে আমাৰ বিৰছা মুণ্ডা ভৱন। তেনেকুৱা কৰি পেলাই কিছুমান ভাল ভাল ইনষ্টিটিউশ্যন আমি সৃষ্টি কৰিবলৈ গৈ আছোঁ আৰু এইটো অতি শীঘ্ৰে টেণ্ডাৰ কৰি পেলাই ইয়াৰো কাম আমাৰ আৰম্ভ হৈ যাব। আধৰুৱা কাম আছিলে, বহুতখিনি দলং সাৱধান হৈ আছিলে, সেই ঠিকাদাৰবিলাকক আমি বাৰম্বাৰ ৰিমাইণ্ড দিলোঁ যে কামটো কৰিব লাগে। 2 বছৰ যেতিয়া দেখিলোঁ যে তেখেতসকলে কামটো নকৰে, এই কাম বহুতখিনি কাম কেঞ্চেল কৰি আমি ৰিটেণ্ডাৰ কৰিছোঁ আৰু এই যিটো আমাৰ 6 ফাইনেন্সৰ গেপ গ্ৰাণ্ট বিভিন্ন পইচা আহে, আমাৰ SOPDৰ পইচা, সেইবিলাকেদি এই আধৰুৱা ব্ৰিজ আৰু ৰাস্তাখিনি নিৰ্মাণ কৰিবলৈ আমি গৈ আছোঁ। এই বছৰ পুনৰ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে আমাক পুনৰ গুডউইল যিটো মিছন আছিলে, যাৰ দ্বাৰা আমি ৰোড এণ্ড ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ এটা আঁচনি লৈছিলোঁ, এই ৰোড আৰু ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ আঁচনিটো আমি ইতিমধ্যে এপ্ৰুভেল পাইছোঁ। এই বছৰো আমি more than 600 কিলোমিটাৰ ৰাস্তা আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। চ' এইটো আমাৰ কাৰণে এটা ডাঙৰ এটা এচিভমেণ্ট এই বছৰৰ কাৰণে। আৰু আপোনালোকক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বহুত সন্মানীয় ব্যক্তিবিলাক গাঁও অঞ্চলৰ পৰা আহে। তেখেতসকলে কেতিয়াবা ঢুকাই যোৱাৰ পিছত, স্বৰ্গবাসী হৈ যোৱাৰ পিছত তেখেতসকলৰ কণ্ট্ৰিবিউশ্যনবিলাক আমি পাহৰি যাওঁ। এইকাৰণে আমি বহাগৰ 1 তাৰিখত প্ৰত্যেকটো সমষ্টিত, আমাৰ MCLA সমষ্টিত 3-3টাকৈ ৰাস্তা আমাৰ বিভিন্ন সমাজক কণ্ট্ৰিবিউশ্যন দিয়া ব্যক্তি, স্পৰ্টছত হওক, কালচাৰত হওক, পলিটিক্সত হওক, বিভিন্ন দিশত আমাক কণ্ট্ৰিবিউশ্যন দিয়া ব্যক্তিসকলৰ কাৰণে আমি মানে এটাকৈ ৰাস্তা, মানে 3টাকৈ এটা সমষ্টিৰ ৰাস্তা নামাকৰণ কৰি পেলাই তেখেতসকলক সন্মান দিবলৈ আমি গৈ আছোঁ। এই বছৰ যিটো আমাৰ বাজেট আছিলে, এই বাজেটত আমি অমৃতকালটো লক্ষ্য ৰাখি পেলাই বহুতখিনি কথা চিন্তা কৰি, আপোনালোকে ইতিমধ্যে গম পায় যোৱা বছৰত আমাৰ ইয়াত বহুতখিনি ভাল ভাল প্ৰগ্ৰাম হৈ গৈছে। এই প্ৰগ্ৰামবিলাক আপোনালোকে সকলোৱে জানে আৰু সেই প্ৰগ্ৰামবিলাক লৈ পেলাই বড়োলেণ্ডৰ যিটো ইমেজ, বড়োলেণ্ডৰ যিটো আমাৰ সন্মান, সেইটো আগলৈ আমি লৈ যাব বিচাৰিছোঁ। সেইকাৰণে এটা সময়ত বড়োলেণ্ড বুলি ক'লে হত্যা, হিংসা, বহুত নেগেটিভিটি এটা আছিলে মানুহৰ। বড়োলেণ্ডত যাব নোৱাৰে, বড়োলেণ্ডত কাম নহয়, বড়োলেণ্ডত কৰাপশ্যন হয়, এইবিলাক হয়। যে আপুনি যদি যোৱা 2004 চনৰ পৰা 2014 চনলৈ কেগ ৰিপৰ্টবিলাক চাই, তেতিয়া আপুনি গম পাব প্ৰত্যেকটো কেগ ৰিপৰ্টত আগৰ চৰকাৰৰ কামবিলাক তাতে লিখা আছে। সেইকাৰণে মই যোৱাকালি কৈছোঁ এছেম্বলিত যে যোৱা 2 বছৰৰ আমাৰ যিটো বাজেট আছিলে, যিটো AOP আছিলে, সেইটো আমাৰ কাৰণে আমি কৈছোঁ যে এইটো পাপ মোচন আছিলে। কিয় পাপ মোচন আছিল? আগৰ চৰকাৰে 2900 কোটি লাইবিলিটি কৰি থৈ গৈছে। এই লাইবিলিটিখিনি যদি আমাৰ কোনোবা জেনুইন কাম কৰা মানুহবিলাকক দিব নোৱাৰে, এইটো মানে এই চৰকাৰৰ পাপ লাগিব। তো এইকাৰণে এই পাপটো তেখেতসকলে আগৰ টিমটোৱে কৰি থৈ গ'ল। আমি সেই পাপটো মুচিবলৈ যোৱা বছৰ আৰু ইয়াৰ আগৰ বছৰত কিছুমান লাইবিলিটিত পইচা দিব লগা হৈছে। চ' সেই লাইবিলিটিখিনি দি পেলাই আমাৰ কিছুমান ব্যক্তি যিসকলে পইচা ধাৰ কৰি
ক'ৰবাত কিবা কৰি পেলাই কামবিলাক কৰিছিলে ঠিকাদাৰ হ'ম বুলি কাম কিবা এটা ফাইনেন্সিয়েল বেনিফিট পাব বুলি সেই ব্যক্তিসকলক মানে 10 বছৰ 5 7 বছৰ তেখেতসকলে কোনো এটা ফাণ্ড কি নিদিলে বিল নিদিলে একো নিদিলে আৰু তেখেতসকলক হাৰাশাস্তি কৰিলে ইয়াৰ কাৰণে যোৱা বছৰ আমি বহুতখিনি মোৰ দেন 400 কণ্ট্ৰেক্টৰসকলক আমি 10 লাখ কৰি আমি তেখেতসকলক লাইবিলিটি দিছিলোঁ আৰু সেইটো আমাৰ কাৰণে এটা ডাঙৰ এটা কাম হৈছে সেইটো আমি স্পষ্টকৈ ক'ব পাৰোঁ আৰু ইয়াত আমাৰ সব তথ্য আছে তেখেতসকলে আজি কৈ আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এণ্ড কোম্পেনীয়ে বাহিৰত মেল মিটিঙত কৈ আছে যে অসম চৰকাৰত 16টা ডিপাৰ্টমেণ্ট দিয়াটো আমাৰ চৰকাৰ আহিলে একদিনতে এটা কলমত আমি ৰিটাৰ্ণ লৈ আহিম মই তেখেতক চেলেঞ্জ কৰিছোঁ তেখেতে আমাক আহি বুজাই দিয়ক মানে আমাক দেখুৱাই দিয়ক কোনটো 16টা ডিপাৰ্টমেণ্ট কোনটো অসম চৰকাৰক ৰিটাৰ্ণ দিয়া হৈছে এজন 17 বছৰ চিফ হৈ আজি এই কথাখিনি তেখেতে বুজি নাপালে ইয়াতকৈ লাজৰ কথা হাস্যকৰ কথা একো হ'ব নোৱাৰে কোনো 16টা ডিপাৰ্টমেণ্ট আমাৰ চৰকাৰৰ দিনত অসম চৰকাৰৰ ৰিটাৰ্ণ দিয়া নাই অসম চৰকাৰে বিটিআৰ চুক্তিৰ পিছত আজি বিটিআৰ চুক্তিৰ পিছত এটা নটিফিকেশ্যন মানে পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা 19 জানুৱাৰী 2021 দিছে আৰু তাত স্পষ্ট কথা লিখা আছে দ্য ছাৰ্ভিচেছ অফ ডেপুটি কমিশ্যনাৰ্ছ ইন BTAD আৰ পাৰ্চিয়েলি প্লেচড with Bordland Territorial Council in respect of all developmental activities in their district with regard to the responsibility assigned to them by the BTC authority. ইয়াত স্পষ্ট লিখা আছে যে অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে ডেপুটি কমিশ্যনাৰক উন্নয়নৰ কাম কাজটো চাবলৈ BTC অথৰিটিৰ লগত কাম কৰিবলৈ তেখেতসকলক নিৰ্দেশ দিয়া হৈছে এইটো অৰ্ডাৰ এইটো মানে নটিফিকেশ্যন ওলাই দিয়া হৈছে আৰু এইটোকে আজি তেখেতসকলে বুজি নাপায় না কি মই নাজানো যে সেইটো মানুহক মানে মিছলিড কৰিবৰ কাৰণে সাধাৰণ মানুহক মিছলিড কৰিবৰ কাৰণে সিধাই কৈছে কি যে 16টা ডিপাৰ্টমেণ্ট দি দিলে 16টা ডিপাৰ্টমেণ্ট দি দিলে যিটো 16টা ডিপাৰ্টমেণ্টৰ কথা ইয়াত কোৱা আছে এই অৰ্ডাৰটো আপোনালোকে চাই ল'ব ইয়াত আছে যে মনিটৰিং কৰাৰ কাৰণে ইয়াত লিখা আছে যে ডেপুটি কমিশ্যনাৰ্ছ are hereby entrusted with overall monitoring and supervisions of the schemes pertaining to the following subjects entrusted with the BTC. Monitoring and supervision আমাৰ ডিষ্ট্ৰিক্টত আৰু অলৰেডি এই DC সকলক আমাৰ ইয়াত সেক্ৰেটাৰী হিচাপে নটিফাই কৰা হৈছে আমাৰ সেক্ৰেটাৰী তেখেতসকলে সো আজি আমি বিচাৰিছোঁ যে ইয়াত দক্ষ IS অফিচাৰ আহিছে ACS অফিচাৰ আহিছে আমাৰ ডিষ্ট্ৰিক্টত বহুত বেছি কাম নাই কিছুমান ডিষ্ট্ৰিক্টত আছে কিছুমান ডিষ্ট্ৰিক্টত কম কাম আছে সো তেখেতসকলে যদি আমাৰ ডেভেলপমেণ্টেল পাৰ্ট হৈ যায় অসমৰ বাকি ডিষ্ট্ৰিক্টত তেখেতসকলে ডেভেলপমেণ্টেল কাম কাজটো পাৰ্ট হৈ গৈছে আমাৰ ডেভেলপমেণ্টেল পাৰ্ট হোৱাটো আজি BPF-এ নিবিচাৰে তেখেতসকলৰ কি কাম কৰিব নালাগে এনাই অফিচাৰবিলাক বহি থাকিব লেফ্ট ৰাইট সাইন কৰি পইচা খাব লাগে পইচা দিব লাগে তেখেতসকলক পইচা ওলাই দিয়াৰ কামবিলাক কৰিব লাগে হিতুকে আমাৰ দিনতো হোৱাটো বিচাৰিছে কিন্তু আমি ইটো হ'বলৈ নিদিওঁ আমাৰ দিনত আমি কাম কৰিবলৈ আহিছোঁ আমাৰ দিনত এই কাৰণে তেখেতসকলে কৈছে যে এছেম্বলি তেখেতসকলে বাৰে কৈছে পইচা খৰচ কৰিব পৰা নাই তেখেতসকলৰ নিচিনা যদি খুটা কম্বল দিব লাগে আমাৰ দিনতো এক মাহতে গোটেই পইচা খৰচ হৈ যাব 800 কোটি টকা 700 কোটি টকা আমি হিটো কৰিবলৈ বিচৰা নাই আমি প্ৰপাৰ প্লেনিং প্ৰপাৰ ষ্টাডি প্ৰপাৰ স্কিম আৰু 100% যাহতে ৰাইজৰ কাৰণে এই পইচাবিলাক কামত লাগে হিটোকে আমি কৰিবলৈ বিচাৰিছোঁ যাৰ কাৰণে আজি আমাৰ দিনত এই স্কিমবিলাক কৰা হৈছে আজি আমাৰ লগত বহুতখিনি অৰ্গেনাইজেশ্যনছবিলাকে কাম কৰিবলৈ আহিছে তেখেতসকলে কৈছে যে বডলেণ্ডটো এতিয়া NGO চৰকাৰ বুলি বাহিৰত গাই আছে NGO চৰকাৰ তেখেতসকলৰ খনত ৰাজাৰ চৰকাৰ আছিলে আমাৰটোতো NGO চৰকাৰ নহয় তেখেতসকলৰ গণতান্ত্ৰিক চৰকাৰ নাছিলে ৰাজাৰ চৰকাৰ আছিলে এজন দুজন মানুহে চৰকাৰ চলাই আছিল বাকি এজন কোনো গম পোৱা নাছিলে কিন্তু আমাৰ সময়ত প্ৰত্যেকজন EMA আজি প্ৰত্যেকজন MCLA ইনভলভ হৈ পেলাই কাম কৰিবলৈ এটা সুযোগ পাইছে আজি MCLA সকলকো চেয়াৰমেনৰ দায়িত্ব দিয়া হৈছে তেখেতসকলক কিছুমানক ফাণ্ড দিয়া হৈছে কাম গ্ৰামা মহিলাৰে ওৱান মেন আৰ্মি হিচাপে চৰকাৰ চলাই আছিলে আৰু বাকি কাৰো একো নাছিলে হিটো গণতন্ত্ৰত কেতিয়াও হ'ব নোৱাৰে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হয় তেনেকুৱা সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এটাত আজি যদি তেখেতসকলে কয় যে ইটো যদি NGO চলাইছে এটা আমাৰ যেটো সৰকাৰ আছে যেটো বডলেণ্ডৰ যেটো গেপ আছে যেটো মানে প্যাৰামিটাৰছবিলাক যেটো ডাউন হৈ আছে ইয়াত মানে হেলথ সেক্টৰত বহুত ডাউন হৈ আছিল ইয়াত এডুকেশনত বহুত ডাউন হৈ আছিল লাইভলিহুড ম্যানেজমেন্টৰ ডাউন হৈ আছিল ৰুৰেল ডেভেলপমেন্টৰ অৱস্থা ভাল নাছিল আজি তেখেতসকলৰ মানুহবিলাকে সদনত কৈ আছে এছেম্বলিত কৈ আছে ডেভেলপমেন্ট দেখা নাই আমাৰ সৰকাৰটো 2 বছৰে হৈছে
তেখেতসকলেতো 17 বছৰ কৰিছিলে ৰাস্তা এটা বনালে কি 2 বছৰত শেষ হৈ যায় নেকি দলং এটা বনালে 2 বছৰত শেষ হৈ যায় নেকি কিবা এটা ভাল কাম কৰিলে সি 2 বছৰত শেষ হৈ যায় নেকি তেখেতসকলে 17 বছৰত কৰা নাই হিতুহে দেখা নাই তেখেতসকলে আমিতো 2 বছৰত বহুত আৰম্ভ কৰি দিলোঁ আমি আৰম্ভ কৰি দিলোঁ ইতিমধ্যে বহুত কাম তেখেতসকলে যদি আমাৰ লগত যাব বিচাৰে আমি লৈ যাব পাৰোঁ তেখেতসকলক সো এই কাৰণে আজি যিবিলাক সাস্টেইনেবল কাম হৈছে তেখেতসকলে এই কামবিলাক দেখা নাই আৰু ইয়াত আজি UNDP আজি আমাৰ লগত কাম কৰিবলৈ আহিছে যেটো অল ওভাৰ ৱৰ্ল্ড তেখেতসকলে কাম কৰি আছে ভিজন ডকুমেন্ট প্ৰিপেয়াৰ কৰিছে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ লগত কাম কৰি আছে তেখেতসকলে বহুত ষ্টেটৰ লগত কাম কৰি আছে আমাৰ লগতো কৰিছে ইউনিসেফ আমাৰ লগত কাম কৰিছে আজি অল ওভাৰ ৱৰ্ল্ড ইউনিসেফে কাম কৰি আছে হেলথ সেক্টৰত চিলড্ৰেনছ বিলাক কেনেকৈ মানে নিউট্ৰিচিয়াছ মানে নিউট্ৰিশনটো মানে দিব পাৰে বিভিন্ন সেক্টৰত তেখেতসকলে কাম কৰি আছে আজিম প্ৰেমজী ইউনিভাৰ্চিটি আজি আমি স্কুলবিলাক টিচাৰ ট্ৰেইনিং হোৱা নাছিল অফিচাৰবিলাকৰ ট্ৰেইনিং কতো নহয় সো তেখেতসকলৰ কেনেকৈ মানে ষ্ট্ৰেংথেন কৰা হ'ব কোৱালিটি কেনেকৈ ডেভেলপ কৰিব এই কাৰণে আজি আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ MOU সাইন কৰি আমাৰ অফিচাৰসকলৰ ট্ৰেইনিং হৈ আছে অফিচাৰসকলক আজি আমি ষ্ট্ৰেংথেন কৰি আছো তেখেতসকলৰ কেপাচিটি বিল্ড আপ কৰি আছো টিচাৰসকলৰ ট্ৰেইনিং কৰি আছো আমি আজিম প্ৰেমজীৰ লগত তেনেকুৱা টাটাৰ লগত আমি কাম কৰিছো আগষ্টৰ লগত সায়েন্সৰ ওপৰত কাম কৰি আছো যেটো নেকি BPF এ অহা 100 বছৰতো চিন্তা কৰিব নোৱাৰিব আজি আমাৰ সায়েন্সত আমি বহুত তলত পৰি আছো সেই সায়েন্সটো উঠাবৰ কাৰণে আগষ্ট ফাউণ্ডেশ্যনৰ লগত আমি কাম কৰি আছো ইতিমধ্যে ইনফোসিসে 10 কোটি টকা আমাক মানে আমাৰ অঞ্চলৰ কাৰণে গ্ৰান্ট কৰিছে ইনফোসিস কোম্পানীয়ে সায়েন্সটো যাতে ইয়াত ডেভেলপ কৰিব পাৰে আমিও অলপ পইচা দি প্লাই এটো আগুৱাই নিব বিচাৰিছো দুখৰে ক'ব লাগিব 17 বছৰত বড়োভাগ তেখেতসকলে সন্মান দিবলৈ নাজানিলে অসম চৰকাৰকটো বাদ দিয়ক BTCটো তেখেতসকলে বড়োভাৰ যেটো জন্মদিন এটো ছাত্ৰ দিৱস হিচাপে পালন কৰিবলৈ দাবী কৰি আহিল এপসুৰ লগত শত্ৰুতা লৈ প্লাই তেখেতসকলে অকল এপসুৰ বুলি ভাবি বড়োভাগ তেখেতসকলে 17 বছৰত স্বীকৃতি নিদিলে সন্মান নিদিলে আজি আমাৰ সময় আহাৰ লগে লগে অকল BTCতে নহয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো বুজি পাইছে এই উপলব্ধিটো তেখেতৰ আছে আৰু এই কাৰণে বড়োভাৰ জন্মদিনটো আজি ছাত্ৰ দিৱস হিচাপে পালন কৰিলে এটো আমাৰ কাৰণে কিমান ডাঙৰ সন্মান এই কথাবিলাক BPF এ বুজি নাপাব BPF এ বুজি নাপায় এটো হাগ্ৰামা মহিলাৰে এটো বুজি নাপায় তো সেই কাৰণে আজি যিখিনি আমি কাম কৰিছো অসম চৰকাৰে 400 কোটিতকৈ অধিক মানে ফান্ড ইউজ কৰি প্লাই ষ্টুডেন্ট ওয়েলফেয়াৰ বহুত স্কিম লৈছে ষ্টুডেন্ট সকলৰ কল্যাণ কৰাৰ কাৰণে বহুত কেটা স্কিম লৈছে মই তেখেতসকলক ধন্যবাদ জনাইছো আমাৰ কাউন্সিলখনেও যেটো আমি সুপাৰ 50 বুলি যোৱা বছৰ আৰম্ভ কৰিছিলো CM সুপাৰ 50 এটো আমি এই বছৰ বড়োভাৰ নামত আমি উছৰ্গা কৰিছো এতিয়া বড়োলেণ্ড অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলে মেডিকেল পঢ়িবলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ যিসকলে IAS অফিচাৰ ACS অফিচাৰ হ'বলৈ ইচ্ছা আছে 50 জন ল'ৰা ছোৱালী IAS UPSC APSC মেডিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে বড়োভা মিছনৰ নামত আমি ফ্ৰীলি পঢ়াই থকা হ'ব কোচিং কৰা হ'ব যাতে তেখেতসকলে ভৱিষ্যতত এজন হিউম্যান ৰিসোৰ্স হ'ব পাৰে আমাৰ কাৰণে বিউৰোক্ৰেট হ'ব পাৰে আৰু আমাৰ কাৰণে কিবা এটা কন্ট্ৰিবিউট কৰিব পৰা ব্যক্তি হ'ব পাৰে হেতু আমাৰ মিশন সেকেন্ড এটা মিশন আমি আৰম্ভ কৰিছো বড়োলেণ্ড অঞ্চলৰ পৰা লাখ লাখ হাজাৰ আমাৰ ইউথ বিলাকে আমাৰ ইভেন বিবাহিত পুৰুষ মহিলা সকল বাহিৰত কাম বিচাৰি যায় এই প্ৰবলেমটো আমি সলভ কৰিব লাগিব ইয়াৰ কাৰণে আজি BPFৰ সময়ত এই কথাবিলাক চিন্তা নকৰিলে এতিয়া আমি এই কথাবিলাক চিন্তা কৰি এইবাৰ বড়োভা লাইভলিহুড মিশন আৰম্ভ কৰিছো আৰু এই বছৰ আমি প্ৰায় 60 কোটি টকা ইয়াৰ কাৰণে ঠিক কৰিছো WPT বুলি ক'লে আগতে খুটা কম্বল সাপ্লাই দি কিবা বিলাক পইচা খৰচ কৰিছিলে এই WPT পইচাটো এতিয়া আমি লাইভলিহুড মিশনত আনিছো যত নেকি এগ্ৰিকালচাৰ সাপোৰ্ট হ'ব যত নেকি আপোনাৰ হ্যান্ডলুম সাপোৰ্ট হ'ব স্কিল ট্ৰেইনিংত সাপোৰ্ট হ'ব বিভিন্ন খিটানক লৈ পেলাই আমি বড়োভাৰ নামত এটা মিশন বনাইছো তো সেই কাৰণে এই সময়ত আমি বড়োলেণ্ডটো আগুৱাই লৈ যাবৰ কাৰণে আমি কমপ্লিটলি ফোকাস কৰি কাম কৰিবলৈ ওলাইছো বহুত জায়গাত জুৱা মদ ভাং বিভিন্ন হিংসা এইবিলাক হৈ আছিল আজিকালিও আপোনালোকে কেতিয়াবা দেখিবলৈ পায় সোশ্যাল মিডিয়াত কাৰবা মানে ৰিজৰ্টত কাৰবা ধাবাত অৰ্ধনগ্ন হৈ পেলাই ড্যান্স কৰা এইবিলাক দেখিবলৈ পায় এটো অতি দুৰ্ভাগ্যজনক কথা আমাৰ নিচিনা বড়োলেণ্ডৰ নিচিনা এটা সোসাইটি যত নেকি এটা বহুত কঠোৰ এটা পৰিশ্ৰম কঠোৰ ত্যাগৰ বিনিময়ত আহিছো ইয়াত কোনো মানে তেনেকা সমাজখন পুনৰ মানে এনেকা পলিউটেড কৰিবলৈ চিন্তা কৰাটো ভাল নহয় আমি বিচাৰিছো এই অঞ্চলত শান্তি থাকক এই অঞ্চল শান্তি থকাটো বহুতে ভাল নাপায় এতিয়াও সৰু খুৰা বিভিন্ন
কেতিয়াবা ডকাইতি অমুক তমুকবিলাক হ'বলৈ বিচাৰে আৰু কিছুমানে সেইটো মানে বহুত এনকাৰেজ কৰে আমি বিচাৰিছোঁ 100% বড়োলেণ্ড শান্তি হওক আৰু সিকিউৰিটিটো আহক সেইটো আমি বিচাৰিছোঁ তো সেইকাৰণে আজি আমাৰ চৰকাৰৰ দিনত এইবিলাক কামবিলাক আমি আৰম্ভ কৰিছোঁ যিবিলাক কামে অনাগত দিনত মানে ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব ভূমিৰ ক্ষেত্ৰত তেখেতসকলে কৈ আছে আমাৰ চৰকাৰ আহিলে ভূমি পাট্টা দিম ভূমিৰ অধিকাৰ দিম 17 বছৰে তেখেতসকলৰ চৰকাৰে আছিলে কিয় মানুহবিলাকক ভূমিৰ অধিকাৰ দিব নোৱাৰিলে যাৰ কাৰণে আজি সংগ্ৰাম হ'ল আন্দোলন হ'ল বিভিন্ন মানে আজি সমস্যা হৈছে আজি আমাৰ দিনত আমি লেণ্ড মেলা পাতিছোঁ ভূমি মেলা পাতিছোঁ অসম চৰকাৰে যেনেকৈ বসুন্ধৰা কৰিছে আমিও বৈষমুঠি কৰিবলৈ গৈ আছোঁ অতি শীঘ্ৰে সকলো অনলাইন চবৰ লেণ্ড প্ৰব্লেমবিলাক তেখেতসকলে সলভ কৰি ল'ব পাৰিব আৰু লেণ্ড মেলা পাতি আমি হাজাৰ হাজাৰ পৰিয়ালক ইতিমধ্যে ভূমিৰ সমস্যা সমাধান কৰি দিছোঁ আৰু বহাগ বিহুৰ পিছত ৰঙালী বিহুৰ পিছত আমি প্ৰত্যেকটো সাৰ্কেল অফিচত 19টা সাৰ্কেল অফিচত গৈ পেলাই আমাৰ MCLA বহি ৰাইজৰ ভূমিৰ প্ৰব্লেমটো সমাধান কৰাৰ কাৰণে এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰি মে মাহ পৰ্যন্ত আমি যিমানখিনি ভূমিৰ সমস্যা আছে এইটো সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ এটা সময়ত আমাৰ ইয়াত কনফ্লিক্ট হৈছিলে আদিবাসী বড়ো আজি ঘাউটো আমাৰ হৈ গ'ল কিন্তু আজি যিটো হিলিং কৰিব লাগে ঠিক কৰিব লাগে এই কামবিলাক হোৱা নাই এই কাৰণে আমি চেষ্টা কৰিছোঁ যিটো 1996ত কনফ্লিক্ট হোৱা বিভিন্ন সময়ত কনফ্লিক্ট হোৱা আদিবাসী আৰু বড়োসকলক পুনৰ সংস্থাপনৰ কাৰণে এটা আঁচনি আমি তৈয়াৰ কৰিছোঁ যাতে বড়োসকলো নিজৰ গাঁৱত ৰিটাৰ্ণ যাব পাৰে আদিবাসীসকলো নিজৰ গাঁৱত ৰিটাৰ্ণ যাব পাৰে এই মিছনবিলাক তেখেতসকলে লোৱা নাছিলে আমি লৈছোঁ সো এতিয়া তেখেতসকলে ৰাজনৈতিক স্বাৰ্থত বিভিন্ন কথাবিলাক কৈ ফুৰিছে যিবিলাক কাম তেখেতসকলে কৰিব লাগিছিলে সেইটো কৰা নাই যিবিলাক চিন্তা কৰিব লাগিছিলে 17 বছৰে সেইটো নকৰে 17 বছৰে বিদেশ ঘূৰি মানে বিভিন্ন মানে এণ্টাৰটেইনমেণ্ট কৰি বিভিন্ন মানে খোৱা লোৱাৰ মেলা পাতি বিভিন্ন মানে এনেকা পৰিৱেশত তেখেতসকলে সময়খিনি কটালে বহুতখিনি পইচা মিছ ইউজ কৰিলে আৰু আজি আহি পেলাই তেখেতসকলে যিটো ৰাজনীতি কৰিব বিচাৰিছে এইটো বড়োলেণ্ডত কেতিয়াও হ'ব দিয়া নহ'ব এই বড়োলেণ্ডটো বহুত ত্যাগৰ বিনিময়ত বহুত চেষ্টাৰ বিনিময়ত আজি শান্তি আহিছে ভাল পৰিৱেশ আহিছে এই ভাল পৰিৱেশটো কোনো কাৰণত কোনোবা এজন দুজন ব্যক্তিৰ স্বাৰ্থত কোনোবা এজন দুজন ব্যক্তিৰ ইণ্টাৰেষ্টত বড়োলেণ্ডত পুনৰ মানে এনেকুৱা পৰিৱেশ আহিবলৈ দিয়া নহ'ব যিটো তেখেতসকলে পুনৰ আনিবলৈ বিচাৰিছে সেই পৰিৱেশবিলাক কেতিয়াও আনিব দিয়া নহ'ব ইয়াত সকলো বড়ো অসমীয়া আমাৰ আদিবাসী মাইনৰিটি গোৰ্খা নাথযোগী কোচ ৰাজবংশী মাইনৰিটি বঙালী যিমানখিনি জনগোষ্ঠী আছে হিন্দী ভাষী ৰাভা হাজং গাৰো সকলো জনগোষ্ঠী ইয়াত নিৰাপদে সন্মানে ভালকৈ জীয়াই থাকিব পাৰিব লাগিব আৰু ইয়াৰ কাৰণে বৰ্তমানৰ চৰকাৰ দায়বদ্ধ আমি চৰকাৰী পইচাটো 1 টকা কৰি খৰচ কৰি ভালকৈ খৰচ কৰিব বিচাৰিছোঁ ৰাইজৰ স্বাৰ্থত এট দি সেম টাইম যাতে ছ'চিয়েল আপলিফমেণ্ট ছ'চিয়েল ষ্টেবিলিটিটো আমাৰ ইয়াত চিয়'ৰ হৈ যায় সেইটো আমি নজৰ দিছোঁ আৰু ইয়াৰ লগতে শিক্ষা অনুষ্ঠান বিশেষভাৱে নলেজ ডিক্লাৰেশ্যনৰ পিছত স্কুল অফ পিচ আমি ইয়াত বনাবলৈ গৈ আছোঁ পিচৰ কাৰণে স্কুল বনাবলৈ গৈ আছোঁ নলেজ ফেষ্টিভেল নলেজ ডিক্লাৰেশ্যনৰ পিছত তো এই নলেজ ফেষ্টিভেলৰ পিছত যিটো পৰিৱেশ আহিছে এতিয়া এই পৰিৱেশটো তেখেতসকলে অনুভৱ কৰিব পৰা নাই আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লগত যে ৱৰ্ল্ডৰ বিভিন্ন ইনষ্টিটিউশ্যনৰ লগত জড়িত হৈ গ'ল অসমৰ বিভিন্ন ইউনিভাৰ্চিটিৰ লগত মানে ইয়াতে কানেকশ্যন হৈ গ'ল আমাৰ যে কিমান এটা ষ্টেটাছটো আগুৱাই গ'ল এই কথাবিলাক তেখেতসকলে কৰিব নোৱাৰিলে আৰু সেইটো তেখেতসকলে আজি এইটো বেলেগকৈ তেখেতসকলে মানে ৰাইজক দেখুৱাব বিচাৰিছে যে ইয়াত মানে আমিহে ঠিক আছিলোঁ তেখেতসকলে সুযোগ পাইছিলে ৰাইজে মৰম দিছিল সন্মান দিছিল চান্স দিছিল এই কামবিলাক তেখেতসকলে কৰিব নোৱাৰিলে এতিয়া আমাৰ দিনত এতিয়া আমি স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ যিটো নেকি স্কিলৰ কাৰণে এটা চেণ্টাৰ পাবলৈ সক্ষম হৈছোঁ কোকৰাঝাৰত আৰু IT পাৰ্কক এইটো ইতিমধ্যে অতি শীঘ্ৰে এইটো আৰম্ভ কৰা হ'ব আমাৰ ল'ৰা ছোৱালীয়ে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ স্কিল ল'বৰ কাৰণে ইয়াতে শিকিব পাৰিব লেংগুৱেজ স্কিল শিকিব পাৰিব বিভিন্ন বিদেশী ভাষা ইয়াতে শিকিব পাৰিব এই কামবিলাক আমি ইয়াতে আৰম্ভ কৰিছোঁ আজি NSTI বুলি কয় নেশ্যনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউট ইয়াৰ চেণ্টাৰ পাবলৈ আমি সক্ষম হৈছোঁ ইতিমধ্যে 20 কৰোৰৰ এটা প্ৰজেক্ট আৰম্ভ হৈ গ'ল এই 20 কৰোৰৰ প্ৰজেক্টটো আমি 20 কৰোৰৰ প্ৰজেক্টত 10,000 ইউথক ট্ৰেইনিং দিয়া হ'ব এইটো সৰু কথা নহয় ইট ইজ নট এ জব আমাৰ 10,000 ইউথে স্কিল ট্ৰেইনিং ল'ব পাৰিলে তেখেতসকলে স্কিল মেন পাৱাৰ আমাৰ কাৰণে হৈ যাব আৰু আমাৰ অঞ্চলত অকল নহয় অসমত নহয় সমগ্ৰ ভাৰতত বা বিশ্বৰ বিভিন্ন প্ৰান্তত যাই পেলাই তেখেতসকলে এমপ্লয়মেণ্ট পাবলৈ সক্ষম হ'ব আজি আপোনালোকে দেখিছে যে কোকৰাঝাৰত
যোৱা বছৰে আমি আৰম্ভ কৰিছিলোঁ চিন্তাধাৰা আৰু এই লগে লগে আজি অসমৰ বাজেটত 100 কোটি আমাৰ যিটো KDSA যিটো গ্ৰাউণ্ড আছে ইয়াত মাল্টিপাৰ্পজ স্পৰ্টছ ষ্টেডিয়াম পাবলৈ আমি সক্ষম হৈছোঁ এইবাৰৰ বাজেটত। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ। আপোনালোকে জানে যে ফুটবলত বড়োলেণ্ড সবচে আগবঢ়া, কিমান ফুটবল হয়, গাঁৱে গাঁৱে ফুটবল হয়, তেখেতসকলে দেখা পাইছে, তেখেতসকলে খেলি আহিছে, কিন্তু ইমান বছৰে এটা ভাল ষ্টেডিয়াম লাগে বুলি কাম কৰিব নোৱাৰিলে। তেখেতসকলৰ দিনতো পেকেজ আছিলে, কিবা আছিলে, কৰিম বুলি কৰিব পাৰিলেহেঁতেন, কিন্তু আমাৰ স্পৰ্টছত মানে তেখেতসকলে আমাৰ ইউথবিলাকক স্ক'ৰ দিব বিচৰা নাই। আমি সকলো গম পাওঁ বিভিন্ন ক্লাবত যিটো স্পৰ্টছত ফুটবল খেলা ল'ৰা ছোৱালী প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালী চাকৰি পায়, কোনোবা ৰেলৱেত, কোনোবা আপোনাৰ অইলত, কোনোবা মানে পুলিচত, বিভিন্ন চাকৰি পায় তেখেতসকলে। এইবাৰো পুলিচৰ যিটো ৰিক্ৰুইটমেণ্ট হৈ গ'ল তাত বহুত more than 1200 আমাৰ অঞ্চলৰ পৰা চাকৰি পাইছে আৰু তাত বহুত স্পৰ্টছমেনো আছে। তো সেইকাৰণে আজি ফুটবলটো আমি গুৰুত্ব দিছোঁ যাতে ফুটবলৰ দ্বাৰা আমি আগবাঢ়ি যাব পাৰোঁ। যোৱা বছৰ আমি ISPL পাতিছোঁ, এইবাৰো ISPL আমি আপিল কৰিম আৰু বহুতখিনি আমাৰ নেশ্যনেল ইভেণ্টবিলাক কোকৰাঝাৰত বড়োলেণ্ড অঞ্চলত আনিবৰ কাৰণে আমি আপিল কৰিম। আপোনালোকে দেখিছে যে যোৱা যিটো নলেজ ফেষ্টিভেল ইয়াত আহি পেলাই উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ ফাদাৰ অফ দ্য বড়োজ তেখেতৰ নামত তেজপুৰ ইউনিভাৰ্চিটিয়ে এখন চেয়াৰ ঘোষণা কৰি থৈ গৈছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতক সন্মান দিছে। আজি তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা চেয়াৰ ডিক্লেয়াৰ কৰিছে, এইটো বিকজ অফ নলেজ ফেষ্টিভেল। আজি নলেজ ফেষ্টিভেল আমি পাতিছোঁ, নলেজ ফেষ্টিভেলত এই এচিভমেণ্ট আমাৰ আহিছে। গতিকে এই কথাবিলাক আজি BPF-এ ৰাজনীতিক স্বাৰ্থত যিটো টুলুঙা মন্তব্যবিলাক কৰি আছে, বিভিন্ন কথাবিলাক মানুহৰ মাজত মানে বিয়পাই আছে, সেইবিলাকে ৰাইজক মানে অলপ তেখেতসকলে মিছলিড কৰিব, ইয়াৰ বাহিৰে একো নহয়। তেখেতসকলৰ দিনত একমতা খুটা কেতিয়াবা দা কটাৰী দি পেলাই ৰাজনীতি কৰিছিলে। এতিয়া আমাৰ দিনত আমি প্ৰত্যেক বছৰে 27,000 পৰিয়ালক 5,000 কৰি বেনিফিট আমি দিবলৈ গৈ আছোঁ। অলৰেডি যোৱা বছৰ দিয়া হ'ল, এই বছৰৰ আমাৰ ৰেডি হৈ গ'ল। এই বছৰৰ ৰঙালী বিহুৰ পিছত, বৈশাগুৰ পিছত আমি 27,000 পৰিয়ালক মানে আমি 9,200 পৰিয়াল আমাৰ ইয়াৰ কাৰণে কি কয় ৰোগ নিৰ্মূল বিটিআৰৰ কাৰণে, আৰু লগতে আমাৰ যিটো আছে আপোনাৰ 9,200 পৰিয়াল য'ৰ নেকি ষ্টুডেণ্টৰ কাৰণে 5,000 কৰি, আৰু 9,200 পৰিয়াল যিসকলে পিঠা বিক্ৰী কৰে, ৰাস্তাত কিবা দোকান দিয়ে, এই দুখীয়া মানুহবিলাকৰ কাৰণে ইতিমধ্যে চিলেক্ট কৰা হৈছে যাতে ফাইনেন্সিয়েল বেনিফিট হয়। তেখেতসকলৰ দিনত এটা কম্বল 200 টকা 150 টকাৰ এটা কম্বল যিটো নেকি তেখেতসকলে 700,000ত কিনিছিলে, আৰু তেখেতসকলৰ দিনত মানে এটা আঁঠুৱা যিটো নেকি আপুনি 150 টকাৰ আঁঠুৱা 1000 টকাত কিনিছিলে, আজি আমাৰ দিনত আমি 5,000 টকা ডাইৰেক্ট বেনিফিট দিছোঁ। চ' আমি বিচাৰিছোঁ যে ৰাইজৰ সঠিক উন্নতি হওক, সঠিক ডেভেলপমেণ্টটো ৰাইজৰ মাজত আহক, এই কামখিনি আমি বিচাৰিছোঁ। এতিয়া গভৰ্নেন্সৰ ক্ষেত্ৰত আগতে অফিচত মানুহ নাপায়, মানে মানুহ আহে 1টা বজাত, মানুহ যায় 2টা বজাত, এই কামবিলাক এতিয়া লাহে লাহেকৈ আমি ষ্ট্ৰীমলাইন কৰি আছোঁ আৰু এতিয়া যথেষ্ট ইম্প্ৰুভ হৈছে। আমাৰ অফিচাৰসকলো ভালকৈ কাম কৰিবলৈ আৰম্ভ কৰিছে। গতিকে বড়োলেণ্ডখন এটা নেক্সট লেভেলত লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তো সেইকাৰণে মই আপোনালোকক কৰা হৈছিলে, প্ৰফেচাৰ হত্যা কৰা হৈছিলে, কিমান কি কাহিনী বড়োলেণ্ডৰ হৈছিলে, আজি এই 2 বছৰত কিন্তু সেই পৰিৱেশ নাই। তো সেইকাৰণে সকলোৰে দায়িত্ব আছে যে অসম চৰকাৰ, ভাৰত চৰকাৰে যেনেকৈ বিচাৰিছে বড়োলেণ্ডটো শান্ত হৈ থাকক, আমাৰো দায়িত্ব আছে যে বড়োলেণ্ডটো শান্ত হৈ ৰখাৰ কাৰণে আমি 1 ষ্টেপ এহেড কাম কৰিব লাগিব। তো সেইকাৰণে এই বাজেট ছেশ্যনৰ লগত সংগতি ৰাখি এইখিনি কথা মই আপোনালোকৰ আগত কৈছোঁ। আৰু এতিয়া কিবা প্ৰশ্ন আছে যদি আপোনালোকে কৰিব। এই বছৰত নিৰ্মাণ কৰা ৰিন'ভেশ্যন কৰা হ'ল আৰু নেক্সট ইয়াৰতো বহুত ছাব চেণ্টাৰ ৰিন'ভেশ্যন কৰা হ'ব। ভেটেনাৰীৰ ক্ষেত্ৰত যিটো কৈছে আপোনাৰ যে ভেটেনাৰীত বহুত মেন পাৱাৰ নাই, এইকাৰণে আমি এটা লাইফ ষ্টক মিছন এটা আমি আৰম্ভ কৰিছোঁ। এই লাইফ ষ্টক মিছনৰ দ্বাৰা যিখিনি আমাৰ চৰকাৰী VFA আছে, ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট আছে, ভেটেনাৰী ডক্টৰ আছে, তেখেতসকলৰ লগত ৰাখি আমাৰ যিটো লাইফ ষ্টক মিছন হ'ব, তাত আমি আৰু মেন পাৱাৰ লৈ পেলাই প্ৰত্যেকটো গাঁৱত, প্ৰত্যেকটো অঞ্চলত যাতে মানুহবিলাকে লাইফ ষ্টকটো ৰাখিব পাৰে, পশুপালন কৰিব পাৰে, ইয়াৰ ব্যৱস্থাটো সেইটো আমাৰ ওৱান অফ দি প্ৰায়ৰিটি এজেণ্ডা। তেনেকুৱা বিল্ডিং বড়োলেণ্ডত আপুনি বহুত বিচাৰি পাব, ঘৰ বিচাৰি পাব, কিন্তু সেইটো কিহৰ কাৰণে বনাইছিল, কি কাম আছিল, এইবিলাক একো নাই। সেইকাৰণে চাওক এটা এটাকৈ আমি সেই ঘৰবিলাক ৰিন'ভেশ্যন কৰি ভালকৈ কামত খটাই আছোঁ। ইয়াতে চাওক আপুনি চৰাইখোলাত এটা বনাই গেষ্ট হাউচ বুলি বনাই পেলাই থৈ দিছিলে, এইটো কিমান সুন্দৰ হৈ গ'ল।
এই বড'লেণ্ড গেষ্ট হাউচৰ এইটো কনফাৰেঞ্চ হলটো চাওক আপোনাৰ কিমান সুন্দৰ হৈ গ'ল গোটেই বড'লেণ্ড গেষ্ট হাউচখন এতিয়া ষ্টাৰ হোটেলৰ নিচিনা হৈ গ'ল চ' এইবিলাক কাম আমি কৰিছোঁ আমি টোটেলি ফ'কাছ অন ডেট ইয়াৰ পৰা আমি আপোনালোকক পূৰা ক্লিয়াৰকৈ কৈ যাম যোৱা আমাৰ যিটো এছেম্বলি ছেশ্যন তাত বাজেট ছেশ্যনত কিছুমান শব্দ মিছ ৰুল মিছ মেনেজমেণ্ট এইবিলাক শব্দ কোৱাৰ কাৰণে আমাৰ অপজিশ্যনৰ লিডাৰবিলাকে আমাক অবজেকশ্যন কৰিছিল তেখেতসকলে কৈছিলে এই শব্দবিলাক উঠাই ল'ব লাগে যিটো কেগ ৰিপৰ্ট আছে আপোনাৰ 2004 পৰা 2014 লৈকে এই কেগ ৰিপৰ্টত এইবিলাক শব্দ লাইন একদম গোটেই শব্দটো মেনশ্যন কৰা আছে এটা ডেভিয়েশ্যন অফ দ্য প্ৰচিডিউৰ মানে প্ৰচিডিউৰ যিটো আছিলে ইয়াৰ পৰা বাহিৰত যাই তেখেতসকলে কাম কাজবিলাক কৰিছিলে আণ্ডাৰ ষ্টেটমেণ্ট অফ দ্য ৰিচিপ্টবিলাক ঠিকমতে দিয়া নাছিলে ইউটিলাইজেশ্যন উইদাউট একাউণ্টিং দ্য কেছবুকটো একাউণ্ট নকৰাকৈ ইউটিলাইজেশ্যন কৰিছিলে তেখেতসকলে ইয়াত নন ৰিকনচিলেশ্যন অফ এনুৱেল একাউণ্ট এণ্ড ট্ৰেজাৰী ৰেকৰ্ড ট্ৰেজাৰীত যিমান ৰেকৰ্ড আছে আৰু এনুৱেলি তেখেতসকলে যিটো একাউণ্ট বনাইছে তাৰ লগত কোনো মিল নাই এইটো মই কোৱা নহয় কেগে কোৱা কেগ ৰিপৰ্টত কোৱা ফাণ্ড ইউটিলাইজেশ্যন উইদাউট দি এনেক্টমেণ্ট অফ ৰুল ৰেগুলেশ্যন উইদাউট এছেছমেণ্ট অফ দি গভৰ্ণৰ এণ্ড গভৰ্ণমেণ্ট নটিফিকেশ্যন গভৰ্ণমেণ্টে কি বনাইছে ইয়াৰ লগত কোনো মানে লিংক নোহোৱাকৈ তেখেতসকলে ফাণ্ডবিলাক ইউটিলাইজ কৰিছে ডাইভাৰ্চন অফ ফাণ্ড বহুত ফাণ্ড ডাইভাৰ কৰিছিলে ইয়াৰ ফাণ্ডটো ইয়াত ফ্ৰড কৰিছিলে মানে ভুৱা স্কিম বনাই পেলাই পইচাবিলাক খাইছিলে ৱাচফুল এণ্ড এভইডেবল আনফ্ৰুইটফুল আনপ্ৰডাক্টিভ এক্সপেণ্ডিচাৰ এইটো কেগৰ কিতাপত আছে আপোনালোকে যদি কিতাপটো বিচাৰে দিব পাৰোঁ এইবিলাক শব্দ একদম কেগৰ ৰিপৰ্টত আছে তো এনেকুৱা মানে কামবিলাক কৰি যায় আজি কোনখন মুখেৰে তেখেতে ৰাইজৰ আগত এই কথাবিলাক কৈ আছে মই বুজি নাপাওঁ আজি তেখেতে আমাৰ চৰকাৰক যে ক্ৰিটিচাইজ কৰিছে 17 বছৰৰ তেখেতৰ কাৰনামাটো যদি গাব লাগে তেখেতে যদি লাজ থকা মানুহ হয় তেখেতে পাব্লিক লাইফত থাকিবই নালাগে মই এইটো ইয়াত যিটো আছে আপোনাৰ অনলি আঁঠুৱা ছাপ্লাই তাত আনঅথৰাইজ এক্সপেণ্ডিচাৰ যিটো NHCMে দি আছে এই NHCMে দিয়া বস্তুবিলাক তেখেতসকলে ছাপ্লাই দিয়া আছিলে সেইটো কেগে কৈছে যে সেইটো কিয় দিলে আপোনালোকে এইটো কৰিব নালাগে বুলি পেলাই চ' তেনেকুৱা বহুতখিনি স্কিম আমাৰ হাতত আছে এইটো মই আপোনালোকক ক'ব পাৰোঁ এতিয়া কথা হৈছে কি যে বৰ্তমানৰ যিটো আমাৰ UPPL BJP আৰু GSPৰ চৰকাৰ এই চৰকাৰখনে বড়োলেণ্ড অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ৰাইজ আগুৱাই নিয়াৰ কাৰণে আমি কমিটেড আৰু কাম কৰি যাম এইখন বাজেটৰ পিছত আৰু ডাবল স্পীডত আমি কাম কৰিম আৰু ৰাইজৰ উন্নতি হোৱাৰ কাৰণে আমি কাম কৰিম ৰাইজৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক পাৰ্মানেণ্টলি সলভ কৰাৰ কাৰণে কাম কৰিম আৰু আমি প্ৰয়াস কৰিছোঁ যে ফৰেষ্ট অঞ্চলত যিসকলে তাৰিখ ইতিমধ্যে মই নিৰ্দেশ দিছোঁ আৰু তেখেতে আজিৰ দিনটোৰ ভিতৰত এটা সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তটো আমাৰ মিউজিক এণ্ড ফাইন আৰ্ট কলেজক জনাই দিয়া যাব আৰু তেখেতসকলৰ যিটো সমস্যা আছে সেইটো এড্ৰেছ কৰা যাব ইয়াৰ কাৰণে মিউনিচিপালিটি চেয়াৰমেন ডাঙৰীয়ানী আৰু আমাৰ আৰ্বান ডিপাৰ্টমেণ্টে আলোচনা কৰি আছে আমিও এইটো ইচ্ছা কৰিছোঁ কোকৰাঝাৰ টাউনখন আমাৰ একমাত্ৰ কেপিটেল চিটি বড়োলেণ্ডৰ সিখন যেনেকৈ সজাই বৰাই আনিব লাগিছিলে ইয়াত বহুত বাহিৰৰ পৰ্যটক আহে বহুত মানে অফিচাৰ্ছ আহে সকলো বিচাৰে চাই যে কোকৰাঝাৰ টাউনখন মানে সুন্দৰ হ'ব লাগে তো এতিয়া আমি এটা প্ৰপ'জেল যিটো PM ডিভাইন বুলি নতুন এটা স্কিম আহিছে তাত কাৰিগাঁৱৰ পৰা আমাৰ ছেক্ৰেটাৰিয়েটলৈকে মানে এটা 4 লেন মানে ৰাস্তাৰ কাৰণে আমি প্ৰপ'জেল দিছোঁ এই ৰাস্তাটো যদি হৈ যায় এটা আমাৰ কাম হ'ব আৰু টাউনখন ইতিমধ্যে CIDFৰ প্ৰজেক্ট চলি আছে ৰাস্তা পদূলি নিৰ্মাণ কৰা এইখিনি হোৱাৰ পিছত আৰু বহুতখিনি সুবিধা আমি কৰিব লাগিব আৰু ইয়াত আমাক অলপ কোঅপাৰেট কৰিব লাগিব পাব্লিকে যে কাৰণ তেখেতৰ সুবিধাৰ্থে আমি বহুত কাম কৰিবলৈ গৈ আছোঁ চ' সেই মাৰ্কেটখন আমাৰ চবৰো কনচাৰ্ণ আৰু সেই মাৰ্কেটখন আমি শিফ্ট কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু কনচালটেশ্যন চলি আছে আমি ভাবোঁ যে কম দিনৰ ভিতৰতে ইয়াৰ এটা সলিউশ্যন ওলাব আৰু এই মাৰ্কেটটো আমি ক'ৰবাত ভাল ঠাইত আমাৰ মানুহবিলাকে যাতে ব্যৱসায় কৰিব পাৰে বা কিনা বেচা কৰিব পাৰে ভাল ঠাইত শিফ্ট কৰিব পাৰিম বুলি মই আশা কৰিছোঁ गोजोनथाव रादाब नोंथांनि बायदिसिना जेंनाखौ सुस्रांनायनि लामाखौ दिन्थिनानै होनो मुस्रि सौरभआ बिटिआरनि राजथावनि क'क्राझाराव नुजाथिफैदों बिसि फिसायनि जेंना खामानिनि जेंना जानाय खामानियाव हेंथा सुथुरखौ लानानै जायखिजाया नंगुबै जेंना नुजाथिदोंब्ला बोस्रांनानै लानो ज्योतिषी आरो आध्यात्मिकगिरि मुस्रि सौरभखौ लोगो हमनो हागोन दान मोनफ्रोमबो इंराजि दाननि 23 खालाराव क'क्राझारनि आरएनबि रडनि साखाथियाव थानाय साहारा लजआव मुस्रि सौरभखौ लोगो मोनगोन
बेनिखायनो नोंथांनि जेंनाखौ सुस्रांनो थाखाय सिगां बुकिं खालामनो 095470842224 मबाइल नम्बराव जगाजग खालामनानै बुकिं खालामनो हागोन।